নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জুলাই মাহৰ 1 তাৰিখ আৰু আষাৰ মাহৰ 16 তাৰিখ দিনটোৰ ৰাশিফল। হয় বন্ধু বান্ধৱীসকল, তেতিয়াহ'লে আমি ৰাশিফল শিতানটো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে ক'ম, যদি বন্ধুসকল আমাৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া আমাৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে আমি পোনপ্ৰথমেই আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতেই আজিৰ দিনটোৰ কিছু গুৰুত্বপূৰ্ণ কথা আমি জানি লওঁ। আজি বন্ধুসকল 1426 ভাস্কৰাব্দ আৰু 1941 শতাব্দ, তিথি কৃষ্ণা, ত্ৰয়োদশী তিথি, নক্ষত্ৰ ৰোহিণী নক্ষত্ৰ, জন্মৰাশি বৃষ ৰাশিৰ জন্মৰাশি। সূৰ্য আজি উদয় হ'ব 4:35 আৰু সূৰ্য অস্ত যাব 6:20। তেতিয়াহ'লে আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আমি বেছি দেৰি নকৰি আহিছোঁ প্ৰথমেই মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিলে সেই ব্যৱসায়ত অলপ চকু ৰাখিবলৈ চিন্তা কৰক বা চকু ৰাখিবলৈ চেষ্টা কৰক। মন আজি আশাবাদী দেখিবলৈ পোৱা যায় আপোনালোকৰ, আৰু মনত দৃঢ়তা ৰাখিলে যিকোনো কাম আজি কৰি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যায়। তাৰ লগে লগে চাকৰিয়ালসকলৰ আজিৰ দায়িত্ব বাঢ়িব পাৰে। তাৰপিছত আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ মাতৃৰ স্বাস্থ্যৰ আগতকৈ উন্নতি দেখিবলৈ পোৱা যায়। নিবনুৱাসকলৰ নিবনুৱাৰ সমস্যা কিছু পৰিমাণে অন্ত হ'ব পাৰে। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগ দেখিবলৈ পোৱা যায় আৰু গাৰ বিষত আজি অকণমান কষ্ট আপোনালোকৰ হ'ব পাৰে বা গাৰ বিষ বেদনাই আৱৰি আজি ধৰিব পাৰে। তাৰ লগে লগে ভ্ৰমণ আজি কৰিব পাৰে সৰু সুৰা, আৰু ডাঙৰ ভ্ৰমণ বা দীঘল ভ্ৰমণ কৰিবলগীয়া হ'লে অলপ সাৱধানতা অৱলম্বন কৰিব। মাটি বাৰী সা সম্পত্তি বেচা কিনাৰ ক্ষেত্ৰত দিনটোৰ শুভ বুলি ক'ব পৰা যায় আজি আপোনালোকৰ। তাৰপিছতে আহিছোঁ আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰত আজি আলহীৰ আগমন দেখিবলৈ পোৱা যায়, আৰু তাৰ লগে লগে ঘৰুৱা জীৱনতো অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। শৰীৰ খুব উন্নতি নাথাকিব পাৰে, বিশেষকৈ খাদ্য খোৱাৰ প্ৰতি অকণমান সচেতনতা অৱলম্বন কৰিব। ভ্ৰমণত আজিৰ দিনটোৰ ভাল। তাৰ লগে লগে মাটি বাৰীক লৈ সামান্য বিবাদ সৃষ্টি হোৱাৰো আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতি, তাৰ লগে লগে সৰু সুৰা দায়িত্ব আজি বাঢ়িব পাৰে। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যায় আপোনালোকৰ, আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম ফল আশা কৰিব পাৰি। তাৰপিছত আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দৃঢ়তা ৰাখিলে আজি যিকোনো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব, আৰু শত্ৰুৰ পৰাক্ৰম আজি বৃদ্ধি হ'ব পাৰে। তাৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। আনক সহায় কৰিবলৈ গৈ আজি আপুনি বিপদত পৰিব পাৰে। তাৰ লগে লগে পঢ়া শুনাৰ ক্ষেত্ৰত শুভ। চাকৰিয়ালসকলৰ বদলি হোৱাৰ আশা দেখিবলৈ পোৱা যায়, আৰু আগৰ ৰৈ থকা কাম আজি আপোনালোকৰ হৈ যাব পাৰে। নতুন যান বাহন কিনাৰ যোগো আজি দেখিবলৈ পোৱা যায়, আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ শুভ। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল বুলি ক'ব পৰা যায়। তাৰপিছত আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ঘৰত কাৰোবাৰ বিবাহৰ কথা আলোচনা কৰিব পাৰে। ঠিকা কৰা লোকসকলে ঠিকাৰ কামৰ প্ৰতি অকণমান দায়িত্বশীল হোৱাটো ভাল। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিলে ব্যৱসায় বাণিজ্যৰ ভাল হ'ব, আৰু নতুন ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে আপোনালোকে। নিবনুৱা সমস্যা আজি আৰু অলপ অস্থিৰ কৰিব পাৰে। পিতৃ স্বাস্থ্যৰ আগতকৈ উন্নতি দেখিবলৈ পোৱা যায়। ভ্ৰমণ আজি নকৰাই ভাল। সা সম্পত্তি বেচা কিনাৰ ক্ষেত্ৰত বিশেষ আপোনালোকে আজি চকু ৰখাটো দৰকাৰ। তাৰপিছতে আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দাম্পত্য জীৱনত সুখময় দেখিবলৈ পোৱা যায়। বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে দুই এটা খুটখাট হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ ইমান বেয়া নহয়। আৰ্থিকভাৱে উন্নতিৰ যোগো দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত নতুন নতুন কামৰ সন্ধান। সন্তানৰ পৰা কিছু হ'লেও মনত আজি কষ্ট পাব পাৰে। তাৰ প্ৰতি অকণমান সচেতনতা অৱলম্বন কৰিব। ধৰ্মীয় কামত একাগ্ৰতা। প্ৰেমত চঞ্চল দেখিবলৈ পোৱা যায়, আৰু পতি পত্নীৰ স্বাস্থ্যৰ মধ্যম ফল আশা কৰিব পৰা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ অনুকূল,
আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম ফল আশা কৰিব পৰা যায়। তাৰপিছতে আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলে যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিলে সেই ব্যৱসায় বাণিজ্যৰ খুব সুন্দৰভাৱে সফল হ'ব আৰু নতুনকৈ আজি বিনিয়োগো কৰিব পাৰিব। গাৰ বিষত বন্ধুসকল আজি অকণমান আপোনালোকৰ অশান্তি হ'ব পাৰে। কোনোবাই আজি আপোনাক পচন্দ কৰিব পাৰে আৰু তাৰ লগে লগে বিবাহ প্ৰস্তাৱো পঠাব পাৰে। ঘৰত আলহীৰ আগমন দেখিবলৈ পোৱা যায়। তাৰ লগে লগে শৰীৰ আগতকৈ আপোনালোকৰ উন্নতি আজি দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ অনুকূল, শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম ফল আশা কৰিব পৰা যায়। তাৰপিছতে আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলে ঘৰুৱা জীৱনত অকণমান চকু ৰাখক। কৰ্মক্ষেত্ৰতো নতুন নতুন সমস্যাই দেখা দিব পাৰে। আৰ্থিকভাৱে উন্নতিৰ যোগ আছে যদিও অবান্তিক খৰচ বাঢ়িব। বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে খুব সুন্দৰভাৱে দিনটো পাৰ হ'ব পাৰে। দাম্পত্য জীৱনত সৰু সুৰা বুজাবুজি হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ মধ্যম ফল আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফল বুলি ক'ব পৰা যায়। ৰাজনৈতিক ক্ষেত্ৰতো আপোনাৰ দিনটো লক্ষণীয় আজি হ'ব। পোহনীয়া জীৱ জন্তুৰ ঘৰত হানি হোৱা আজি দেখিবলৈ আপোনালোকৰ পোৱা যায়। তাৰপিছতে আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কাৰ্যকৰী পৰিকল্পনা আজি সিদ্ধি হ'ব পাৰে। তাৰ লগে লগে নতুন যান বাহন কিনাৰ যোগো দেখিবলৈ পোৱা যায়। আগৰ ৰৈ থকা কাম আজি আপোনালোকৰ হৈ যাব পাৰে। চাকৰিয়ালসকলৰ আজি দায়িত্ব বাঢ়িব। মিছলীয়া বন্ধুৰ পৰা অলপ সাৱধানতা অৱলম্বন কৰিবলৈ চেষ্টা কৰিব আৰু মনত দৃঢ়তা ৰাখিলে আজি যিকোনো কাম কৰি আপুনি সম্পূৰ্ণ কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ অনুকূল আৰু শিক্ষাগুৰুসকলৰ কাৰণে অলপ সংঘৰ্ষ কৰিবলগীয়া হ'ব পাৰে। তাৰপিছতে আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শৰীৰ খুব উন্নতি নাথাকিব পাৰে আৰু ঘৰুৱা জীৱনতো অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। গাখীৰ ব্যৱসায়ীসকলৰ কাৰণে দিনটোৰ আজি অকণমান কষ্টকৰ হ'ব পাৰে। তাৰ লগে লগে আপোনালোকৰ মাতৃ স্বাস্থ্যৰ আগতকৈ উন্নতি দেখিবলৈ পোৱা যায়। ঘৰত আলহীৰ আগমন আপোনালোকৰ দেখিবলৈ পোৱা যায় আৰু ৰাজনৈতিক ক্ষেত্ৰতো দিনটোৰ লক্ষণীয় হ'ব। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ অনুকূল আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব। তাৰপিছতে আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাটকৰ প্ৰতি ধাউতি বাঢ়িব। নতুন যান বাহন কিনাৰ যোগো আপোনালোকৰ দেখিবলৈ পোৱা যায়। ঘৰত কাৰোবাৰ বিবাহৰ কথা আলোচনা কৰিব পাৰে। দাম্পত্য জীৱনত দিনটোৰ লক্ষণীয় হ'ব। আগৰ ৰৈ থকা কাম আজি আপোনালোকৰ হৈ যাব পাৰে। তাৰ লগে লগে ঠিকা কৰা লোকসকলে আজি সাৱধানতা অৱলম্বন কৰক। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ মধ্যম ফল আশা কৰিব পাৰি। বন্ধু বান্ধৱীসকলৰ লগত থাকোঁতে দিনটোৰ শুভ বুলি ক'ব পৰা যায়। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি আৰু শিক্ষাগুৰুসকলৰ ক্ষেত্ৰত অলপ চিন্তা দেখিবলৈ পোৱা যায়। তাৰপিছতে আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই দেখা দিব পাৰে আৰু মনটো সামান্য অশান্তি দেখিবলৈ পোৱা যায়। সন্তানৰ পৰা আজি অলপ হ'লেও আনন্দ পাব পাৰে। মাতৃ স্বাস্থ্যৰ আগতকৈ উন্নতি আজি নহ'বও পাৰে আপোনালোকৰ। আৰু যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰিলে অকণ চকু ৰাখক। ধৰ্মীয় কামত একাগ্ৰতা, প্ৰেমত চঞ্চল ভাৱ দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ খেলৰ প্ৰতি আগ্ৰহ বহিব পাৰে। ভ্ৰমণ কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত দুই এটা খুটখাট আজি আপোনালোকৰ হ'ব পাৰে। হয় বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ ৰাশিফল শিতানটো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব। আৰু নতুনকৈ যদি আমাৰ চেনেলটোত আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া আমাৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে সুন্দৰকৈ উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ বন্ধুসকল।